নেৰানেপেৰা বৰষুণত ঘৰলৈ বুলি ওলালোঁ। চাৰিওফালে পানীয়েই পানী। দেখিছোঁ কিছুমানৰ ঘৰবোৰ বুৰ গৈছে আৰু কিছুমানৰ চোতাললৈকে পানী। আহি থাকোঁতে শুনিলোঁ হেনো কোনোবা ছাইডে নদীৰ মথাউৰিটো ভাঙিছে। বুকুখন চিৰিংকৈ গ'ল, জানো যে ৰাস্তাবোৰ বন্ধ হৈ যায়, আকৌ ঘৰলৈ যাবই নাপাম। বৰষুণটো যে ইমান দিন দিছে নহয়, মানুহবিলাকৰ কিমান অসুবিধা হৈছে। এই জীৱকুলৰ যে থাকিবলৈ ঠাই নোহোৱাই হৈছে। কিছুমান দেখিলোঁ যে ৰাস্তাতেই গৰু ছাগলীবোৰ বান্ধি বান্ধি থৈছে। বৰষুণ নোহোৱা পাহাৰৰ ঠাইবিলাকত ভাল, কিন্তু এতিয়া য'ত বৰষুণ হৈছে ন, মানুহবিলাকে থাকিবলৈ ঠাই পোৱা নাই। বৰষুণৰ বতৰত ভালেই লাগে, কিন্তু নেৰানেপেৰা বৰষুণ দিলে গোটেই অসুবিধাও হয় দিয়কচোন কেতিয়াবা। এনেকৈ ঘৰলৈ আহি থাকোঁতে বুলি ভাবিলোঁ যে এটা ভিডিঅ'কে বনাই লওঁ। ঢেৰ পানী, চাৰিওফালে পানী। এনেকৈ আহি ঘৰ পালোঁ। ঘৰ পায়েই দেখিলোঁ যে মায়ে ধুনীয়াকৈ আম কাটি থৈ দিছে, ঘৰৰ পকা আম, খুব মিঠা খাবলৈকে। ঘৰৰ পৰা আহি দেখিলোঁ সকলোবোৰ মানুহ বাটত, ময়ো ওলালোঁ, বেগটো থৈ ওলালোঁ। এয়া চন্দন, খুব পাকৈত কাম কৰা। দেখিছে পানীৰ ধাৰ কেনেকৈ বৈছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকেও এনেকুৱা জাল দাঙিছে, খালি সি মাছহে নাপালে। এইটো মনোজ দা। দেখিছে ন কিমান মাছ লাগিছে, সৰু ডাঙৰ চব মাছেই লাগিছে, খালি এৰুৱাবহে দিগদাৰ। দেখি চাই ভালো লাগে। গাঁৱৰ পৰিৱেশটো সঁচাই বৰ ধুনীয়া, কিন্তু বানপানী হ'লে গাঁৱৰ মানুহবিলাকৰ বহুত কষ্ট হয়। সেয়া বৌ ইমান ক'লা হৈ লাগিছে নহয় জালখন, দেখি ভাল লাগে, খালি পানীত এৰুৱাব নোৱাৰে, সেইকাৰণেহে বৌ ওপৰলৈ উঠাই লৈ আহিছে। গাঁৱৰ মহিলাবোৰক খুব কষ্ট কৰিব পাৰে, ভয়টো অকণমান কম, তাৰ মাজতে কাপোৰ বয়, তাৰ মাজতে আকৌ এইবোৰ কৰে। আকৌ গাঁৱৰ সিমূৰলৈ গ'লোঁ। গাঁৱৰ সিমূৰত দুটা বহুত ডাঙৰ পুখুৰী আছে। পুখুৰী দুটা হ'ল গৰগৰী পুখুৰী, ৰাজহুৱা পুখুৰী। ইয়াত মীন পালন কৰা হয় আৰু বহাগ মাহ আহিলেই গাঁৱৰ মানুহবোৰে মাছবোৰ মাৰি সকলো মানুহে ভগাই লয়। ইয়াতেই আনন্দ।